সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ প্ৰতি ইমান দৰদ কিয় জুৰিয়া আৰক্ষী? নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰীত সাইবাৰ ক্ৰাইমৰ অপৰাধী দপদপনি চলি থকা বুলি চৰ্চিত হোৱাৰ পিছতো নিমাত কিয় জুৰিয়া আৰক্ষী? তদন্ত কৰি সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিয় জুৰিয়া আৰক্ষী? এইসকল কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ বিৰুদ্ধে জুৰিয়া আৰক্ষীয়ে কেতিয়া ল'ব বিহিত ব্যৱস্থা? নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰী অঞ্চল সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ ৰেমভূমিত পৰিণত হোৱা বুলি চৰ্চিত হৈছে। আমি SN India 24 পূৰ্বতে শিঙাৰী কেইজনমান কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত লোকক দেখুৱাইছিলো। সেইসকল কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ প্ৰতি ইমান দৰদ কিয় জুৰিয়া আৰক্ষীৰ? শিঙাৰী অঞ্চল সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ ৰেমভূমিত পৰিণত হোৱা বুলি চৰ্চিত হোৱাৰ পিছতো জুৰিয়া আৰক্ষীয়ে তদন্ত কৰি সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ বিৰুদ্ধে নলয় কিয় বিহিত ব্যৱস্থা? এইজনী হ'ল কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত IDFC বেংকৰ শিঙাৰী তিনিআলিত থকা CSP স্বত্বাধিকাৰী জনৈক আবুল হুছেইন মুন্সি। এগৰাকী কুখ্যাত সাইবাৰ ক্ৰাইমৰ মাষ্টাৰ মাইণ্ড বুলি চৰ্চিত কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী আবুল হুছেইন মুন্সিয়ে CSPৰ জৰিয়তে নগাঁও মৰিগাঁও জিলাৰ একাংশ কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ সৈতে মিলি সাইবাৰ ক্ৰাইমৰ জৰিয়তে লাখ লাখ টকা লুটি থকা বুলি চৰ্চিত হৈছে কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত আবুল হুছেইনৰ বিৰুদ্ধে। এইজনী হ'ল কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত আবুল হুছেইন মুন্সিৰ সহযোগী সাইবাৰ ক্ৰাইমৰ মাষ্টাৰ মাইণ্ড বুলি চৰ্চিত এমদাদুল হক ওৰফে এণ্ডা। এগৰাকী কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ সৈতে এমদাদুল হক ওৰফে এণ্ডাৰ উপৰিও কেইবাজনো সাইবাৰ ক্ৰাইমৰ অপৰাধী জড়িত হৈ শিঙাৰী অঞ্চলত দপদপাই সাইবাৰ ক্ৰাইমৰ জৰিয়তে লাখ লাখ টকা লুটি কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত আবুল হুছেইন মুন্সি বাহিনীয়ে নামে বেনামে গঢ়ি তুলিছে বিশাল সাম্ৰাজ্য। জুৰিয়া আৰক্ষীৰ চকুত নপৰে কিয় কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী আবুল হুছেইন মুন্সি বাহিনী? শিঙাৰী অঞ্চলত দপদপাই থকা প্ৰতিজন সাইবাৰ ক্ৰাইমৰ অপৰাধীক এটা এটাকৈ দেখুৱাবলৈ যত্ন কৰিম আমি SN India 24। কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত আবুল হুছেইন মুন্সি বাহিনীক তদন্ত কৰি জুৰিয়া আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সন্দেহৰ আৱৰ্ত ৰৈ থাকিব জুৰিয়া আৰক্ষী। এটেনশ্যন মাননীয় জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তনুজ মাই ভাংছা ডাঙৰীয়া। কি চলিছে এইবোৰ আপোনাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰী অঞ্চলত? শিঙাৰী অঞ্চল সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ ৰেমভূমিত পৰিণত হোৱা বুলি চৰ্চিত হোৱাৰ পিছতো এইসকল কুখ্যাত সাইবাৰ ক্ৰাইমৰ অপৰাধীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া আপুনি? নিউজ ডেস্ক ৰিপৰ্ট SN India 24।